আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোক কেনে আছে? ওয়ালাইকুম আসসালাম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহ, আল্লাহর কৃপাত ভালে আছো। আপোনালোক কেনে আছে? আলহামদুলিল্লাহ, আমি আল্লাহৰ কৃপাত ভালে আছোঁ। আমি আপোনালোকক কেইটামান প্ৰশ্ন সুধিব বিচাৰোঁ। যদি আপোনালোকে উত্তৰ দিয়ে তেন্তে আমি অত্যন্ত সুখী হ'ম। আলহামদুলিল্লাহ, আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ প্ৰশ্নৰ শেষত আমি আপোনালোকক কেইটামান প্ৰশ্ন সুধিম। আশা কৰোঁ যে আপোনালোকে প্ৰশ্নৰ উত্তৰ দিব। ইনশাআল্লাহ। আমাৰ প্ৰথম প্ৰশ্ন হৈছে, তাওহীদ অৰ্থাৎ আল্লাহৰ একত্বৰ অৰ্থ কি? উত্তৰ: তাওহীদ অৰ্থাৎ আল্লাহৰ একত্বৰ অৰ্থ হৈছে যে আল্লাহক এক বুলি মানি লোৱা। ২ নম্বৰ প্ৰশ্ন হৈছে, ৰিসালাতৰ অৰ্থ কি? উত্তৰ: ৰিসালাতৰ অৰ্থ হৈছে যে হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহৰ প্ৰেৰিত পয়গম্বৰ বুলি মানি লোৱা। ৩ নম্বৰ প্ৰশ্ন হৈছে, পৰকালৰ অৰ্থ কি? উত্তৰ: পৰকালৰ অৰ্থ হ'ল যে মৃত্যুৰ পিছত যি জীৱন যাত্ৰা আৰম্ভ হয় তাক পৰকাল ও আখিৰাত বোলে। ৪ নম্বৰ প্ৰশ্ন হৈছে, ইছলাম ধৰ্মৰ সবাতোকৈ গুৰুত্বপূৰ্ণ ইবাদত কোনটো? উত্তৰ: ইছলাম ধৰ্মত সবাতোকৈ গুৰুত্বপূৰ্ণ ইবাদত হৈছে নামাজ। ৫ নম্বৰ প্ৰশ্ন হৈছে, ইছলামৰ মূল ভেটি কেইটা বিষয়ৰ ওপৰত? উত্তৰ: ইছলামৰ মূল ভেটি ৫টা বিষয়ৰ ওপৰত, যথা ১ নম্বৰ কলিমা, ২ নম্বৰ নামাজ, ৩ নম্বৰ ৰোজা, ৪ নম্বৰ জাকাত আৰু ৫ নম্বৰ হজ। ৬ নম্বৰ প্ৰশ্ন হৈছে, কোৰআনে মানুহক কি শিক্ষা দিয়ে? উত্তৰ: কোৰআনে মানুহক ইহকাল ও পৰকালৰ সকলো মংগল শিক্ষা দিয়ে। ৭ নম্বৰ প্ৰশ্ন হৈছে, কোনটো মাহত ৰোজা ৰখা ফৰজ আৰু ৰোজাৰ হুকুম কেতিয়া অৱতীৰ্ণ হৈছে? উত্তৰ: ৰমজান মাহৰ ৰোজা ৰখা ফৰজ আৰু ৰোজাৰ হুকুম হিজৰতৰ ২য় বছৰ শ্বাবান মাহত অৱতীৰ্ণ হৈছে। ৮ নম্বৰ প্ৰশ্ন হৈছে, ফিৰিষ্টাসকলৰ সংখ্যা কিমান? উত্তৰ: ফিৰিষ্টাসকলৰ সংখ্যা অগণিত। মহান আল্লাহৰ বাহিৰে অইন কোনেও তেওঁলোকৰ সংখ্যা নাজানে। ৯ নম্বৰ প্ৰশ্ন হৈছে, জাকাতত কিমান অংশ উলিওৱা হয়? উত্তৰ: জাকাতত ৪০ ভাগৰ ১ ভাগ অৰ্থাৎ ২.৫ অংশ উলিওৱা হয়। ১০ নম্বৰ প্ৰশ্ন হৈছে, ইছলামৰ ৩খন বিখ্যাত মছজিদৰ নাম কি? উত্তৰ: ইছলামৰ ৩খন বিখ্যাত মছজিদৰ নাম হৈছে ১ নম্বৰ মছজিদে হাৰাম, ২ নম্বৰ মছজিদে নবৱী আৰু ৩ নম্বৰ মছজিদে আকছা। আমাৰ প্ৰশ্ন শেষ হৈছে। আপোনালোকৰ কি প্ৰশ্ন আছে সোধক। মোৰ প্ৰথম প্ৰশ্ন হ'ল যে আল্লাহ তাআলাই এই বিশাল আকাৰৰ পৃথিৱীখন কেইদিনে সৃষ্টি কৰিছে? উত্তৰ: আল্লাহ তাআলাই এই বিশাল আকাৰৰ পৃথিৱীখন ৬ দিনে সৃষ্টি কৰিছে। ২ নম্বৰ প্ৰশ্ন হ'ল যে আমাৰ আদি পিতা কোন আৰু তেওঁ কোনটো মাহত সৃষ্টি কৰা হৈছে? উত্তৰ: আমাৰ আদি পিতা হজৰত আদম আলাইহিস সালাতু ওয়াস সালাম, যাক মুহৰৰম মাহৰ ১০ তাৰিখে সৃষ্টি কৰা হৈছে। ৩ নম্বৰ প্ৰশ্ন হ'ল যে জান্নাত কেইখন আৰু কি কি? উত্তৰ: জান্নাত হৈছে ৮খন। ১ নম্বৰ দাৰুল জালাল, ২ নম্বৰ দাৰুল কৰাৰ, ৩ নম্বৰ দাৰুস সালাম, ৪ নম্বৰ জান্নাতে আদন, ৫ নম্বৰ জান্নাতুল মাওয়া, ৬ নম্বৰ জান্নাতুল খুলদ, ৭ নম্বৰ জান্নাতুল ফিৰদৌস আৰু ৮ নম্বৰ জান্নাতুন নাঈম। ৪ নম্বৰ প্ৰশ্ন হ'ল যে জাহান্নাম কেইখন আৰু কি কি? উত্তৰ: জাহান্নাম হৈছে ৭খন। ১ নম্বৰ জাহান্নাম, ২ নম্বৰ লাজা, ৩ নম্বৰ হুতামা, ৪ নম্বৰ সাকাৰ, ৫ নম্বৰ সাঈৰ, ৬ নম্বৰ জাহিম আৰু ৭ নম্বৰ হাৱিয়া। ৫ নম্বৰ প্ৰশ্ন হ'ল যে এই জান্নাতত ফিৰিষ্টাসকলৰ সৰ্দাৰ ফিৰিষ্টাজনৰ নাম কি?
উত্তৰ জান্নাতত ফিৰিস্তাসকলৰ সৰ্দাৰ ফিৰিস্তাজনৰ নাম হৈছে ৰিজৱান ফিৰিস্তা। 6 নম্বৰ প্ৰশ্ন হ'ল যে জাহান্নামৰ ফিৰিস্তাসকলৰ দৰগাহ ফিৰিস্তাজনৰ নাম কি? উত্তৰ জাহান্নামৰ ফিৰিস্তাসকলৰ দৰগাহ ফিৰিস্তাজনৰ নাম হৈছে মালিক ফিৰিস্তা। 7 নম্বৰ প্ৰশ্ন হ'ল যে এইজন কোন নবী যোনে পিতৃবিহীন জন্মগ্ৰহণ কৰিছে? উত্তৰ এইজন হজৰত ঈসা আলাইহিস সালাতু ওয়াসসালাম যোনে পিতৃবিহীন জন্মগ্ৰহণ কৰিছে। 8 নম্বৰ প্ৰশ্ন হ'ল যে এইজন কোন নবী যোনে পিতৃ মাতৃবিহীন দুনিয়াতে আগমন কৰিছে? উত্তৰ এইজন হজৰত আদম আলাইহিস সালাতু ওয়াসসালাম যোনে পিতৃ মাতৃবিহীন দুনিয়াতে আগমন কৰিছে। 9 নম্বৰ প্ৰশ্ন হ'ল যে জান্নাতত মহিলাসকলৰ মাজত কোনজন মহিলা সৰ্দাৰ থাকিব? উত্তৰ জান্নাতত মহিলাসকলৰ মাজত হজৰত ফাতিমা ৰাদিয়াল্লাহু তাআলা আনহা সৰ্দাৰ থাকিব। 10 নম্বৰ সৰ্বশেষ প্ৰশ্ন হৈছে এইজন কোন নবী যাক সৈয়দুল মুৰসালিন অৰ্থাৎ নবীসকলৰ সৰ্দাৰ বুলি উপাধি দিয়া হৈছে? উত্তৰ এইজন আমাৰ প্ৰিয় নবী হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যাক সকলো নবী ও ৰসুলসকলৰ সৰ্দাৰ বুলি উপাধি দিয়া হৈছে।